बिटिसिआव सिखावनि गोहोम तामुलपुराव गय सिखावनि उदखार बे जाथाया तामुलपुर जिल्लानि दुवारखौसो सोमजिदों 7 लाख रां बेसेननि गय सुपारि खावना लांदों सिखावफोरा হয় তামুলপুৰ থানাৰ অন্তৰ্গত দাৰকুচি গাঁৱৰ 3জন ব্যৱসায়ী ক্ৰমে মাইনুদ্দিন আলী মুকছেদ আলী আৰু ৰিয়াজুল আলীৰ 3জন ব্যৱসায়ীৰ পৰা প্ৰায় আনুমানিক 29 বেগ অৰ্থাৎ 16 কুইণ্টেল সুপাৰি শুকান সুপাৰি অচিনাক্ত দুৰ্বৃত্তই চুৰি কৰি লৈ যায় আমি প্ৰায় সেই সুপাৰিৰ আনুমানিক প্ৰায় মূল্য 6 পৰা 7 লাখ টকা হ'ব ইতিমধ্যে আমি এবিএমচিৰ ফালৰ পৰা আমি খবৰ পাই ততালিকৈ আমি এই 3খন পৰিয়ালৰ ঘৰত আমি উপস্থিত হওঁ ৰাইজে উপস্থিত হয় লগে লগে আমি গান্ধীবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিভাগে আমি ফোনযোগে অৱগত কৰোঁ তেখেতে আহি 3খন ঘৰতে তেখেতে তালাচী চলায় তেখেতৰ তালাচী অব্যাহত ৰাখে কিন্তু আমাৰ প্ৰশ্ন হ'ল কি পুৱতি নিশা এটা পকী ঘৰৰ পৰা তলা ভাঙি এটা দুৰ্বৃত্তৰ দলে কি সাহসত তেওঁলোকে কি ভয়ানকভাৱে এটা ঘৰৰ পৰা প্ৰায় 16 বস্তা আপুনি যিটো পৰিয়ালত আছে মাইনুদ্দিন আলী বুলি যিজন ব্যক্তি ব্যৱসায়ী তেখেতে সুদৰ ওপৰত টকা লয় আৰু যি 3জন ব্যৱসায়ী আছে ক্ষুদ্ৰ ব্যৱসায়ী সেই 3জন ক্ষুদ্ৰ ব্যৱসায়ীয়ে সুদৰ ওপৰত টকা লৈ তেওঁলোকে নিজৰ গাঁঠিৰ ধন খৰচ কৰি ইমান ৰ'দে তাপে তেওঁলোকে কষ্ট কৰি তেওঁলোকে নিজৰ কষ্টৰ জীৱিকা কৰি তেওঁলোকে ব্যৱসায় কৰি আছে সেই ব্যৱসায়ীৰ কোনোবা দুষ্ট চক্ৰৰ চকুত তেওঁলোকে এটা ৰাতিৰ ভিতৰতে দুষ্ট চক্ৰই প্ৰায় 6 পৰা 7 লাখ টকাৰ সেই মূল্যৰ সুপাৰিটো চুৰি কৰি লৈ যায় সেয়েহে আজি আমি এই 3টা পৰিয়ালৰ পৰা আমি গান্ধীবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ জৰিয়তে আমি এখন এজাহাৰ দাখিল কৰিছোঁ আৰু এজাহাৰৰ ভিত্তিত আমি আমাৰ তামুলপুৰ প্ৰশাসনক আমি দাবী উত্থাপন কৰিছোঁ অতি শীঘ্ৰে সেই দুষ্ট চক্ৰক অৰ্থাৎ চুৰি কাৰ্যৰ লগত জড়িত থকা যিসকল ব্যক্তিয়ে হওক সেইসকল ব্যক্তিক তেওঁলোকে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দি তেওঁলোকে ব্যৱস্থা কৰিবলৈ আমি এবিএমচিৰ পৰিয়ালৰ পৰা দাবী উত্থাপন কৰিছোঁ কি হৈছে আপোনাৰ তামোল ৰাতি চুৰি কৰি লৈ গৈছে কিমান বেগ 5 পেকেট কিমান টকা হ'ব 1 লাখ টকা হ'ব 1 লাখ টকা টোটাল কিমান 3জনৰ নিছে ন 3জনৰ নিছে কেইটামান বজাত নিছে ৰাতি 3টামান বজাত নিছে টোটাল কিমান টকাৰ মাল মোটামুটি 6-7 লাখ টকা হ'ব 8 পেকেট মাল চুৰি হৈছে বাৰান্দাত থোৱা আছিল মোটামুটি 1.5 লাখ মান টকাৰ মাল হ'ব চুৰি লৈ গৈছে চুৰি লৈ গৈছে টোটাল কিমানজনৰ নিছে টোটাল 3জনৰ নিছে 3টা পৰিয়াল নিছে 3টা পৰিয়াল নিছে মোৰ মোটামুটি টোটাল 6-7 লাখ টকা মান হ'ব পাকা ঘৰৰ তালা ভাঙি চুৰে মোটামুটি 16 বেগ মান সুপাৰি মোৰ লৈ গৈছে কিমান টকা হ'ব মোটামুটি 3.5 লাখ মান টকাৰ সুপাৰি নিছে তালা ভাঙি নিছে মোটামুটি ধৰক এতিয়া আমি তো আৰু এনেকৈ ডাইৰেক্ট ক'ব নোৱাৰোঁ কিমান মান বজাত এনে ৰাতি 3:30 মান বজাত গাড়ীখন ডিআই গাড়ী এখন বেলেগে ৰাস্তাত লাগ পাইছে ৰাতিপুৱা টোপনিত পৰা উঠছোঁ সৰু ল'ৰা আহি পেলাই কৈ আছে মায়ে তামোল বেলেগৰ বোলে চুৰি লৈ গৈছে কিছু দৰ্জা চাওঁ কি তালা ভাঙা দৰ্জা লক কৰাই আছে মই পিছত ঘৰত যাই পেলাই চাওঁ বস্তা এখনো নাই মই ল'ৰাকেইটাক মাতি আছোঁ যে আমাৰো বস্তা নাই তামোল লৈ গৈছে গোটাইখিনি 16 বস্তা বোলে আছিল ল'ৰাহঁতে কৈ আছে মাই বিকি থৈছোঁ বোলে তামোল এতিয়া বস্তা নাই এখনো ৰাতিপুৱা ওলাইছে চাই আছোঁ 6-7 বছৰ হৈছে আমি মাটি বেচি ফালে বেপাৰ লৈছোঁ 70,000 টকা দি বেপাৰ লোৱা হৈছে ইমান বছৰে এইখিনি কৰি চলি পলি লৈ ফালে কষ্ট কৰি এইখিনি জমা হৈছিল এতিয়া 3.5 লাখ হ'ব টকা তামোলত চুৰি লৈ গৈছে তাতে মাজোৱাৰ পৰা চাইছি ঘৰত আছে তালা লগোৱা আছে পাছত কেতিয়াবা কি হৈছে আৰু গম পোৱা নাই আমি 2022-2023 सोलोंथाइ बोसोरनि थाखाय चिरां जिल्लानि बेंटलाव थानाय मोनसिम सिब्राय इंलिश स्कुलाव नार्सारिनिफ्राय थाखो 8 सिम फरायसाफोरनि मुं थिसननाया सोलिगासिनो बे फरायसालियाव हौवासा आरो हिनजावसाफोरनि आलादायै थानायनि राहानि थाखाय हस्टेलनि खाबु दङ गोजौ सोलोंथाइ लानाय रोंगौथि गोनां आरो मोजां फोरोंथाइ मोननाय फोरोंगिरिफोरनि गेजेरजों बे स्कुलाव फरायसाफोरनो सोलोंथाइ होनाय जायो Computer and Science Laboratory, Games and Sports, Physical Education, Smart Class, Art and Music Class, Coaching आरो टिउसननि खाबुखौ बे स्कुलाव मोननो हागोन गोग्गो आरो गुन गोनां सोलोंथाइ मोनहोनायनि थाखाय मोनसिम सिब्राय इंलिश स्कुलाव मुं थिसननायनि खाबुखौ लादो आबुङै मिथिनो थाखाय 99548 52542
94357 59226 आरो 60018 99387 मबाइल नम्बराव फोनांजाब खालामनो हागोन।